এ গাইস ইঞ্জিনৰ ধোঁৱা ওলাই আছে কৰি আছে বৰণ হাজাত মাটিগিলা চাফা কৰি আছে টায়াৰ কি কৰিছা টায়াৰ ঘুচি আছো কিয় চাবা লেতেৰা হৈছে কি চাফা কৰিছা বাইকৰ চেন কভাৰ গাইস বাইকৰ চেন কভাৰ চাফা কৰি আছো ইয়া মানে চাব পাৰে পুৰা লেতেৰা জাম লাগি গৈছে ইয়াত পুৰণা মোবাইল মানে চেনত পুৰণা মোবাইল নিদিব আপোনালোকে এনেকৈ জাম হৈ যাব এনেকা অৱস্থা হৈছে এনেকাৰ পৰা এনেকা অৱস্থা এটা আমাৰ হ'ল মেকানিক ইয়াত পিলপিলি ভাল কৰিব পাৰে আৰু 4 চকা 3 চকা টেম্পু ইয়াৰ লোকেশ্যন চাব পাৰে চেকৰ খাই লিভাৰ নষ্ট কৰাকৈ মদ খাই লিভাৰ নষ্ট কৰাই ভাল কেতিয়াবা মানে চাফা কৰিব লাগে বাইকখন এনে মানে চলালে নহ'ব গাইজ পইচা অলপ খৰচ কৰিব লাগিব চাফা কৰি না মুঠতে গাইজ বাইকখন চাফা কৰিবই লাগিব এনেকা চাফা কৰিম ন আজি যাতে কোনেও দেখা পালেও চিনি নাপায় পেলাই দিছোঁ আগৰ পৰাই কি হ'ব এতিয়া চাওক কি হ'ব অৱস্থা ক'ত মাটি মাটিগিলা চাফা কৰি কি হ'ব মাটি চাফা কৰি গ'লে কি হ'ব মাটি চাফা কৰি কি হ'ব মাটি চাফা কৰি কি হ'ব এই মাটিবিলাকে চাফা কৰি আছে বৰণ হাজাত মাটিগিলা চাফা কৰি আছে তো চলালে দেখোন মাটি লাগে চাফা কৰি কোনো লাভেই নাই ভিতৰবিলাকে চাফা কৰি আছে এইবিলাক কাম নাইতো মেইন চাফা কৰিব লাগে ইঞ্জিনটা চাফা কৰিলে হ'ল বাকী এটা অলপ অলপ ধুই দিলে হ'ব চিম্পু লগাই দিলে কি এটা বস্তুই বাদ নিদিয়ে গাইছ টায়াৰ কি কৰিছা টায়াৰ ঘুচি আছো কিয় চাবা লেতেৰা হৈছে লেতেৰা হৈ গৈছিলে চলালে টায়াৰত মাটি লাগিব না নাই নালাগে মাটি কিয় নালাগিব নালাগিব কিয়? ভাল ৰাস্তাটো লৈ গ'লে মাটি নালাগিব আজি নতুন বনাবই লাগিব হয়নে নহয় ঐ বাইক ধোৱা বাদ দি কি বহি আছা হা কিয় বহি আছা খালো নহয় সেইটোৰ কাৰণে কি খালি তাৰপিছত অলপ ৰেষ্ট ল'ব লাগে বাইকটো ধোৱা বাদ দি গাড়ী এতিয়াও কমপ্লিট হোৱা নাই বাইক ধোৱা সি পূৰা আৰামত বহি আছে কি হ'ব দেখা নাপায় গাইছ কভাৰ চভাৰ একদম চিপ কভাৰ চভাৰ চব খুলি দিলোঁ আৰু এইগিলা মানে অকণমান পানী দিয়ে না এনেকৈ চিকিৎসা কৰিব লাগিব আজি এনেকা কি বাইক ধোৱা হ'ল হা বাইক ধোৱা হ'ল ভালকৈ ধুলোঁ তাৰপিছত ইয়াত কি কৰি আছে ইয়াত এনেকৈ কাপোৰ দি কি কৰি আছা হা এতিয়া চাফা কৰি আছোঁ এতিয়া চাফাটো হ'লে কাপোৰ দি যে এনেকৈ কৰি আছা কিয় মানে কিয় এইটো অঁ পলিচ কৰি আছোঁ পুলিচ মানে এইটো পলিচ কৰি আছোঁ এখন দেখ গাইছ একদম এখন দেখিব গাইছ একদম পুৰা চিকচিকা হৈ গৈছে পুৰা তেল মাৰি দিছে গাইছ পালিছ তেল কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব এই দাদাজনে মাত্ৰ 50 টকাত এনেকৈ কাম কৰি দিছে গাইছ কি আচৰিত 50 টকাত ইমান চিকচিকা কৰি মানে ধুই হেনা তেল মালিছ তেল কৰি দিয়ে না পুৰা ভাল কৰি দিয়ে চাব পাৰে
ইফালে চাব পাৰে একদম ধুনীয়া ধুনীয়া আপিগিলাকে মানে পূৰা চেল্ফি উঠাত ব্যস্ত লাগি আছে চাওক হাজং আপি নে কি আপি নাজানো চশমা চশমা পিন্ধি পূৰা চাওকচোন